আজিৰ পৰা 400 বছৰ আগত মানে 16 শতাব্দীৰ পৰাই মংগল গ্ৰহক দ্বিতীয় পৃথিৱী বুলি কোৱা হৈছে। বৰ্তমান বৈজ্ঞানিকসকলৰ ক্ৰিয়াকলাপ বা লোৱা পদক্ষেপবিলাক দেখি এই দাবী বহুখিনি সঠিক বুলি ভাবি আছে। শ বছৰ ধৰি মানুহৰ মংগল গ্ৰহত যোৱাৰ পৰিকল্পনা নাছা আৰু স্পেচ এক্সৰ আগতীয়াল প্ৰজেক্টবিলাক ধৰক হয়তো সম্পাদন হ'বলৈ ধৰিছে। কিন্তু প্ৰশ্ন হয়, মংগল গ্ৰহ কিয় দ্বিতীয় পৃথিৱী ধৰি আছে? ধৰিছো মংগল গ্ৰহই দ্বিতীয় পৃথিৱী, তেনেহ'লে মানুহ মংগল গ্ৰহত যাব কেনেকৈ? আৰু যদি মানুহ তাত যাবও পাৰে, বসতি স্থাপন কৰিব কেনেকৈ? আজি অসমীয়া থিয়ৰীৰ এই ভিডিঅ'টোত সেইবিলাক প্ৰশ্নৰ উত্তৰ জানিম। প্ৰথমে আমি এইটো জানিম, মানুহ কেনেকৈ মংগল গ্ৰহত যাব। যদি মানুহ মংগল গ্ৰহত যাবলৈ নোৱাৰেই, তেনেহ'লে মংগল গ্ৰহত বাসস্থান বনোৱাৰ সপোনেই নেদেখে। 1971 চনত ছ'ভিয়েট ইউনিয়ন মাৰ্চ 2 আৰু মাৰ্চ 3 নামৰ ৰবটক প্ৰথমবাৰ মংগল গ্ৰহত পঠায়। কিন্তু মংগল গ্ৰহৰ ভূমিত লেণ্ড কৰাৰ লগে লগে ৰবট দুটা ব্ৰাষ্ট হৈ যায়, ফলত মিছনটো অসম্পূৰ্ণ হৈ যায়। তাৰপিছত 1976 চনত হাইকিং 1 নামৰ লেণ্ডাৰক নাছা মংগল গ্ৰহত নমায়, আৰু এইটো এটা ছাকচেছফুল মিছন হৈছিল, আৰু ই প্ৰথমবাৰৰ বাবে মংগল গ্ৰহৰ ছবি মানৱ সভ্যতাক দিয়ে। ইয়াৰ ঠিক 21 বছৰ পিছত মানৱ সভ্যতা এনেকুৱা এটা ৰবটক মংগল গ্ৰহত পঠায় যি মংগল গ্ৰহত নামি ঘূৰিও ফুৰিছিল, যাৰ নাম হ'ল স'জনা। তাৰপিছত নাছা স্পিৰিট আৰু অপৰচুনিটি নামৰ আৰু দুটা ৰবটক মংগল গ্ৰহত পঠায়। ইয়াৰ সকলোতকৈ ডাঙৰ কথা হ'ল নাছাৰ এই মিছনটো মাত্ৰ 90 দিনৰ আছিল, কিন্তু মংগল গ্ৰহত পৃথিৱীৰ তুলনাত বহু বেছি বতাহ থকাৰ কাৰণে ৰবটত লাগি থকা ধূলিকণা অট'মেটিকলি পৰিষ্কাৰ হৈ থাকে, আৰু সূৰ্যৰ তাপৰ পৰা এই ৰবটৰ ছ'লাৰ ছিষ্টেম অট'মেটিকলি চাৰ্জ হৈ থাকে, যাৰ ফলত এই মিছন 90 দিনৰ পৰা বাঢ়ি 6 বছৰলৈকে চলিছিল। কিন্তু মংগল গ্ৰহৰ মাটি খৰাং বতৰৰ বাবে এই দুটা ৰবট বেয়া হৈ যায়। সৰ্বশেষত নাছা যোনটো ৰবট পঠায় তাৰ নাম আছিল কিউৰিঅচিটি, আৰু এইটোত ছ'লাৰ পেনেলৰ পৰিৱৰ্তে নিউক্লিয়াৰ জেনেৰেটৰ ব্যৱহাৰ কৰা হৈছিল, আৰু ই প্ৰায় 13 বছৰ মংগল গ্ৰহৰ ভূমিত চলাচল কৰিছিল। কিন্তু ইমান সময় কটোৱাৰ পিছতো স্পিৰিট, অপৰচুনিটি আৰু কিউৰিঅচিটি সকলো মিলি মংগল গ্ৰহত মাত্ৰ 41 কিলোমিটাৰ পথ অতিক্ৰম কৰোঁতে সক্ষম হৈছিল, কাৰণ এইবিলাক ৰবট যি কাম 6 মাহত কৰে সেই কাম মানুহে মাত্ৰ 2 ঘণ্টাত কমপ্লিট কৰি দিব পাৰে। কিন্তু কথাটো এইটো নহয় যে এই তিনিটা ৰবট কিমানখিনি যাত্ৰা কৰিছিল। কথাটো হ'ল এই ৰবটবিলাকে কি তথ্য মানৱ সভ্যতাক দিছে মংগল গ্ৰহ সম্বন্ধে। যি তথ্য পোৱা যায় সেইটোৰ গুৰুত্ব অসীম, কাৰণ পোৱা তথ্যৰ পৰা বিজ্ঞানীসকলে অনুমান কৰোঁতে সক্ষম হয় যে মংগল গ্ৰহটো বসবাস সম্ভৱ। এতিয়া প্ৰশ্ন হ'ল, মানুহক মংগল গ্ৰহত লৈ যোৱাৰ যান বা বাহন বনাইছেনে? উত্তৰটো হ'ল নহয়, বনোৱা নাই। কিন্তু এনেকুৱা যানৰ নিৰ্মাণ চলি আছে। দুটা সংস্থা এই কামত যুক্ত, এক নাছা, দ্বিতীয় স্পেচ এক্স। নাছা সিহঁতৰ নতুন বাজেটত দেখুৱাই আগন্তুক 24 পৰা 25 বছৰৰ মাজতেই কেইজন মহাকাশচাৰীক লৈ মংগল গ্ৰহত যাব। এই বাজেট শুনি এলন মাস্ক এনেকুৱা এটা ঘোষণা কৰে যি শুনি সকলো মানুহৰ দৃষ্টান্ত আকৰ্ষণীয় কৰিব। There are really two fundamental paths. History is going to bifurcate along two directions. One path is we stay on Earth forever, and then there will be some eventual extinction event. I don't have an immediate doomsday prophecy, but it's eventually, history suggests there will be some doomsday event. The alternative is to become a spacefaring civilization and a multi-planet species, which I hope you would agree that is the right way to go. স্পেচ এক্সৰ মালিক এলন মাস্কৰ ঘোষণা অনুসৰি স্পেচ এক্স এনেকুৱা এখন স্পেচক মংগল গ্ৰহত পঠাবলৈ সাজু হৈছে য'ত 100 জন মানুহ থাকিব। এই বাহনৰ নিৰ্মাণ বৰ্তমান অতি গুৰুত্বভাৱে চলি আছে, যি 2025 পৰা 2029 চনৰ মাজতেই সম্পূৰ্ণ নিৰ্মাণ হৈ যাব বুলি আশা কৰিব পাৰোঁ, আৰু যাৰ মাধ্যমত আগন্তুক বছৰত মানে 2030 চনত মংগল গ্ৰহত মানুহ প্ৰথমবাৰ যাবলৈ পাৰিব। এই মিছনক অনুসৰি মানুহবিলাক নামি ঘূৰি ফুৰি উভতি নাহে, সিহঁত মংগলত থাকিব আৰু লাখ লাখ মানুহৰ চেল্ফ ৰিলায়েণ্ট কলনী সৃষ্টি কৰিবলৈ আৰম্ভ কৰি দিব। ইহঁতৰ প্ৰেজেণ্টেশ্যনত দেখুওৱা হয় প্ৰথম এখন ৰকেট বুষ্টাৰৰ সহযোগত পৃথিৱীৰ পৰা মহাকাশত এখন সম্পূৰ্ণ স্পেচশ্বিপক পঠোৱা হ'ব, আৰু সেই একেই ৰকেট বুষ্টাৰ স্পেচশ্বিপক এৰি পৃথিৱীত আকৌ উভতিব। অৰ্থাৎ ৰকেট বুষ্টাৰখন য'ৰ পৰা লঞ্চ হৈছিল সেই ঠাইত উভতি আহিব, আৰু সেই ৰকেট বুষ্টাৰত এখন বহু ডাঙৰ আয়তনৰ ফিউল টেংকক যুক্ত কৰি দিয়া হ'ব। ইয়াৰ পিছত ৰকেট বুষ্টাৰখন আকৌ উৰিব আৰু মহাকাশত গৈ স্পেচশ্বিপ আৰু ফিউল টেংকক যুক্ত কৰি দিব, যাৰ ফলত
প্ৰচুৰ ইন্ধন স্পেচশ্বিপত দিয়া হ'ব আৰু 4 মাহৰ মাজত স্পেচশ্বিপখন মংগল গ্ৰহত লেণ্ড কৰিব। আৰু এইটো পচিবল কাৰণ এই স্পেচশ্বিপৰ প্ৰত্যেকটো অংশ বেলেগ বেলেগ কৰা সম্ভৱ আৰু বাৰ বাৰ ব্যৱহাৰ কৰা সম্ভৱ। মংগল গ্ৰহত যোৱা আৰু উভতি অহা সম্ভৱ প্ৰচুৰ পৰিমাণ ইন্ধনৰ কাৰণে। 100 জন মানুহ আৰু প্ৰয়োজনীয় সা সামগ্ৰী এই স্পেচশ্বিপ বহন কৰিবলৈ সক্ষম হ'ব, য'ত নাছাৰ অডিঅ' মডেল ইমানখিনি ওজন বহন কৰিব নোৱাৰিব। তেন্তে আমি এইটো বুজিলো 2030 চনৰ মাজতেই মানুহ মংগল গ্ৰহত যাবলৈ পাৰিব, কাৰণ এই কনচেপ্টবিলাক সঁচা হোৱাৰ পাৰ্চেণ্টেজ বহুত বেছি। এতিয়া যোনটো প্ৰশ্ন হয় যে মানুহ কেনেকৈ মংগল গ্ৰহত বাসস্থান স্থাপন কৰিব। যদি পৃথিৱীৰ সৰ্বনাশৰ দিনবিলাকত মানুহ মংগল গ্ৰহত গৈ মানৱ সভ্যতাক ৰক্ষা কৰিবলৈ নোৱাৰে, তেন্তে এইবিলাক কৰাৰ প্ৰয়োজনেই নাই। এইটো স্বাভাৱিক যে মংগল গ্ৰহত বসতি স্থাপন কৰিব হ'লে বহুত প্ৰব্লেমক সলভ কৰিব লাগিব। প্ৰথম প্ৰব্লেমটো হ'ব পানী। এইটো আমি সকলোৱে জানো, মানুহ জীয়াই থাকিব হ'লে পানী আৰু অক্সিজেন দুয়োটাই বাধ্যতামূলক, আৰু এই পানী আছে মংগল গ্ৰহত। মংগল গ্ৰহৰ নৰ্থ আৰু সাউথ পলত বৰফ জমি আছে, অৰ্থাৎ মংগল গ্ৰহৰ একেবাৰে তলফালে আৰু ওপৰৰ অংশত বৰফ জমি আছে, যি গলাই মানুহৰ প্ৰয়োজনীয় পানী পোৱা যাব। ইয়াৰ বাহিৰে বিজ্ঞানীসকলৰ অনুমান মংগল গ্ৰহৰ মাটিৰ তলত পানী আছে। ঠিক এই কাৰণে বিজ্ঞানীসকলে মংগল গ্ৰহক দ্বিতীয় পৃথিৱী হিচাপে বুলি ভাবে, আৰু এই পানীৰ কাৰণে অট'মেটিকেলি সৃষ্টি হৈ যাব অক্সিজেন। কিন্তু ইয়াৰ পিছত মানুহ সন্মুখীন হ'ব মংগল গ্ৰহৰ জলবায়ুৰ, যি মুঠতেও মানুহৰ উপযুক্ত নহয়। মংগল গ্ৰহৰ জলবায়ু পৃথিৱীৰ নিচিনা নহয়। মংগল গ্ৰহৰ এটমস্ফিয়াৰ অতি পাতল, যাৰ ফলত সূৰ্যৰ ক্ষতিকাৰক অতিবেঙুনী ৰশ্মিৰ পৰা আৰম্ভ কৰি উল্কাপিণ্ড অতি সহজতে মংগল গ্ৰহৰ জলবায়ুক ছিঙি তলত পৰে। তো বিজ্ঞানীসকলে এইটোক দুইভাৱে কনফ্ৰণ্টেশ্যনৰ প্ৰক্ৰিয়া অনুমান কৰিছে। 1. মানুহ মংগল গ্ৰহৰ মাটিৰ তলত বসতি বনাব। 2. মংগল গ্ৰহত পোৱা আইৰণ আৰু চিলিকা দি ওজন চাদৰ নিৰ্মাণ কৰিব, যি ক্ষতিকাৰক ৰশ্মিৰ পৰা মানুহক ৰক্ষা কৰিব। এতিয়া আপুনি ভাবিব পাৰে এইটো সম্ভৱনে? য়েছ, এইটো 100% পচিবল। আজিৰ দিনৰ আধুনিক 3D প্ৰিণ্টাৰ টেকনলজিৰ সাহায্যত নাছা এই বিষয়টোক ধাৰণা কৰিবলৈ 3D প্ৰিণ্টাৰ হেবিটেট চেলেঞ্জ প্ৰতিযোগিতা পাতিছিল, য'ত জুই কোম্পানীৰ আইডিয়া নাছা গ্ৰহণ কৰে, যোনটো আছিল বৰফেৰে বনোৱা 3D প্ৰিণ্টেড দি অৰ্ডছ। ইয়াৰ অৰ্থ হৈছে আগতীয়াল সময়ত মানুহ মংগল গ্ৰহৰ ছাদৰ ওপৰত থাকিব পাৰিব। ইয়াৰ পিছত মানুহ যোন প্ৰব্লেমটোৰ সন্মুখীন হ'ব সেইটো হ'ল গ্ৰেভিটি, মানে মাধ্যাকৰ্ষণ শক্তি। মংগল গ্ৰহৰ গ্ৰেভিটি পৃথিৱীৰ তুলনাত 62% কম। এটা কথা আপোনাক জনাই ৰাখোঁ, এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। যদি কোনো এজন এষ্ট্ৰনট মহাকাশত থাকে, তেনেহ'লে প্ৰত্যেক মাহত তেওঁৰ 2% বন ডেনচিটি কমি যায়। চ' মংগল গ্ৰহত যদি মানুহ এই অৱস্থাত থাকে, তেনেহ'লে অতি সোনকালে তেওঁৰ হাড়বিলাক ভাঙি যাব আৰু লেঙেৰা হৈ পৰি থাকিব। কিন্তু আপুনি জানি অতি সুখী হ'ব, বিজ্ঞানীসকলে ইয়াৰ সমাধান অলৰেডি ওলাই লৈছে। ধৰি লওক এখন পাত্ৰত বা বাল্টিঙত আপুনি পানী ঢালিছে। যদি পাত্ৰটো আপুনি ওলোটাই দিয়ে, ফলত কি হ'ব? আমি সকলোৱে একেলগে উত্তৰ দিম যে গোটেইখিনি পানী পৰি যাব, কাৰণ ওলোটা কৰাৰ লগে লগে বাল্টিঙৰ গ্ৰেভিটি কমি যাব। কিন্তু যদি বাল্টিংটো হাতেৰে অতি দ্ৰুত ঘূৰাই থাকোঁ, তেতিয়া কিন্তু পানীখিনি নপৰে, কাৰণ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ সৃষ্টি হ'ব, যাৰ ফলত এটা শক্তি সৃষ্টি হ'ব, যি গ্ৰেভিটিৰ নিচিনাই। ছেম আজ মংগল গ্ৰহৰ গড়দুৱাৰক মংগল গ্ৰহৰ ভূমিত যদি চাৰিওফালে ঘূৰাব পাৰোঁ, তেনেহ'লে ইয়াতেও গ্ৰেভিটেশ্যনেল ফ'ৰ্চ সৃষ্টি হ'ব। মানুহ মধ্যাকৰ্ষণৰ নিচিনাই অনুভৱ পাব, আৰু এইটো কৰা চেণ্ট্ৰিফিউজৰ সহায়ত সম্ভৱ হ'ব, যাক আপুনি ঘূৰ্ণন শক্তি ক'ব পাৰে। অৰ্থাৎ মংগল গ্ৰহত বিজ্ঞানীসকলে চেণ্ট্ৰিফিউজ চিটি বনাব। কিন্তু ইয়াতেও এটা প্ৰব্লেম, যদি চেণ্ট্ৰিফিউজ চিটিৰ পৰা মানুহ আকাশত চায়, তেনেহ'লে সিহঁতে দেখিব আকাশখন ঘূৰি আছে, আৰু লগে লগে সিহঁতে বতিয়াব বা বমি কৰিব। বিজ্ঞানীসকলে এই প্ৰব্লেমকো সলভ কৰি সিহঁতৰ মতে চেণ্ট্ৰিফিউজ চিটিৰ ওপৰত ছাদ বনাই দিলে এই প্ৰব্লেম শেষ হৈ যাব, যাৰ ফলত মানুহ ওপৰৰ ফালে চালে আকাশ ঘূৰি আছে বুলি নেদেখে। এতিয়া মানুহে যোনটো প্ৰব্লেমৰ সন্মুখীন হ'ব সেইটো হ'ল খাদ্য, জল ও অক্সিজেন পোৱাৰ পিছতো খাদ্যৰ বাবে প্ৰয়োজন হ'ব সূৰ্যৰ পোহৰ, আৰু এই সূৰ্যৰ পোহৰ পোৱাৰ ক্ষেত্ৰত মানুহক প্ৰব্লেম ফেচ কৰিব লাগিব, কাৰণ মংগল গ্ৰহত 28 ডিগ্ৰী তাপমাত্ৰা থাকে গৰমকালিত আৰু -100 ডিগ্ৰী তাপমাত্ৰা হৈ যায় শীতকালিত। এই ক্ষেত্ৰত বিজ্ঞানীসকলৰ অনুমান মানুহে গৰমৰ সময়ত সোলাৰ পেনেলৰ সহায়ত বিদ্যুৎ সঞ্চয় কৰি ৰাখিব লাগিব, আৰু শীতকালৰ কৃত্ৰিম পোহৰত ফল আৰু ফুলক জীয়াই ৰাখিব লাগিব। বিজ্ঞানীসকলৰ অনুমান এনেকৈ মংগল গ্ৰহ হৈ উঠিব আমাৰ দ্বিতীয় পৃথিৱী। তথাপিও বৰ্তমান মংগল গ্ৰহত পানী থকাৰ সম্ভাৱনা অতি বৃদ্ধি। তেতিয়াও মংগল গ্ৰহত
নদ নদীবিলাকত এসময়ত পানী আছিল আৰু আছিল প্ৰাণী। আমি এই কথা কেনেকে ক'লো সেইটো আপুনি অসমীয়া থিয়ৰীৰ আগতীয়াল সায়েন্স ফিকশন ভিডিঅ'ত পাব বা উল্লেখ কৰি দিম। তো বন্ধুসকল, আজিৰ এই তথ্যৰ পৰা আমি ক'বই পাৰো যে মংগল গ্ৰহই হ'ব ধৰিছে আমাৰ দ্বিতীয় পৃথিৱী, যদি এই দশকৰ মাজতে পৃথিৱীৰ অল্টাৰনেটিভ কোনো গ্ৰহক খুজি পোৱা নাযায় আৰু বাকীখিনি ভৱিষ্যতে ক'ব। আজিৰ ভিডিঅ'টো ইমানখিনি। ভাল লাগিলে লাইক দিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব মংগল গ্ৰহত আপুনি থাকিবলৈ খোজেনে। আৰু যদি আপুনি অসমীয়া থিয়ৰীক ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি নাথাকে তেনেহ'লে ৰঙা ছাবস্ক্ৰাইব বাটনে ক্লিক কৰি বেল আইকনত প্ৰেছ কৰি ল'ব এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' সকলোৰ আগত চাবলৈ। সৰ্বশেষত থেংকছ ফৰ ৱাচিং, ষ্টে হেপী, ষ্টে